সকলোকে স্বাগতম জনাইছোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল আকাশ ব্লগ। চাই থাকিব, আজি বিশেষ এটি ভিডিঅ' লৈ আহিছোঁ। আমি ক'ত যাম এটা? ক'ত যাম? ঢেকীয়াখোৱা নামঘৰত যাম ন। নামঘৰলৈ বুলি ওলাইছোঁ। ভিডিঅ'টো চাই থাকিব। যোৰহাটত অৱস্থিত ঢেকীয়াখোৱা নামঘৰত যাব ওলাইছোঁ আজি। যদিহে মোৰ চেনেলটোত নতুনকৈ আহিছে কোনোবা, তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়াই হৈছে শিৱন্যা, আমাৰ কণমানি শিৱন্যা। শিৱন্যা, তোমাৰ নামটো কি কৈ দিয়া? নামটো কোৱা, কৈ দিয়া নামটো কোৱা আকৌ। এই গুড গাৰ্ল নে বেড গাৰ্ল? বেড গাৰ্ল হ'বলা। তুমি বেড গাৰ্ল নে গুড গাৰ্ল? ভিডিঅ' হৈ আছে ইফালে। বেড গাৰ্ল স্কুলত মিছে গালি দিব ৰ'বা ধুনুকে। ধুনু দুষ্ট হৈছে বুলি ক'ব লাগিব। ৰাস্তাটো গাড়ীৰ কাৰণে ৰৈ আছে, গাড়ী নাপায় ৰৈ আছে। বেলেগ কোলাত উঠি ল'লে ন, হয় নাই? মুখত ফুলি আছে যে পেচ লাগিলে নেকি? ফাইনেলি বহু কষ্টৰ মূৰত এখন বলেৰো পালোঁ। দুয়োজনৰ কৃপাত আজি গাড়ীখনো পালোঁ বাৰু। এই বোৱাৰীজনী ৰৈ আছে একেবাৰে আমাৰ ঘৰৰ কাষৰ বোৱাৰী। নাই উঠোৱালে তাইক ক'বলৈ আহিছিল। তাইতো স্কুললৈ আহে। আৰু আজি দীঘলীয়া তিনিচুকীয়া গাড়ী নাপায়, চব কাইলৈ মুগীৰ কাৰণে ৰাখি দিছে। অথনি দেখিছোঁ আপোনাৰ শিলচৰৰ পৰা গাড়ী আহিছে। পাই গ'লোহি ন বেটা? হয়, $100 এটা ল'ব বোলক। এইকণ আৰু বেছি সময় নহয় নহয়, ময়ো অহা যোৱা কৰাই দিয়কচোন। ইয়াতে মই এই নামঘৰ হেৰি পুতি থাকোঁতে মই ইয়াত ডিচিপি মই হেৰি কৰি মাটি খান্দি থৈ গৈছোঁ। $100 এটা ল'ব বোলক। এইয়া ফাইনেলি আমি নামঘৰ আহি পালোহি ন। গৈ আছোঁ ন গোটেই? হয়, তাত গৈ আছোঁ হয়। ইয়াতে মই পাইপ লাইনত কাম কৰোঁ আকৌ, জেচিবি চলাওঁ পাইপ লাইনত। গেছ পাইপ লাইন যে বহি আছে মই এইফালে দিয়ে মই অহা যোৱা কৰি দিওঁ আৰু এই নামঘৰ দিহানৈ খান্দি গৈছোঁ আকৌ। দিহানৈ যে খান্দিছিলে যে ময়ে খান্দিছিলোঁ। মোৰ হৈছে গুৱাহাটী সোণাপুৰত। ফেমিলি ইয়াতে থাকে।
এই হাঁচি কৰি নিয়া হয় কেনেকুৱা লাগিছে বেটা হা আহি কেনেকুৱা লাগিছে ভাল লাগিছে গাড়ী নাই যেতিয়া এতিয়া এনেকে আহিব লাগিব উপায় নাই ন আৰু এতিয়া কামক কামৰ ক্ষেত্ৰত এতিয়া নিজৰ গাড়ী চাড়ী লৈ ঘূৰিবলৈও টান নহয় এইখন চাহ বাগান এইবাৰ হেৰি তোমাৰ এই যে কিবা অভিযান চলাইছিল নহয় 1 মাৰ্চলৈ কিনে কিমান হেৰিয়ালৈকে তেতিয়া মোৰ গাড়ীখনৰ 70,000 টকা ভৰিছে ফাইন মোৰ মালিকে কাগজ পাতি চব ক্লিয়াৰ আছিলে কিন্তু মানে সেই মানে অনলাইনত আপডেট হোৱা নাছিলে বস্তুটো সেই গতিকে মানে 70,000 টকা ফাইন ভৰিব লগা হ'ল শিৱ মন্দিৰ আছে ইয়াৰ পৰা গাড়ী ৰাখি যাব পাৰে ইয়াত কেতিয়াবা ভিৰ হয় নহয় ভাদ মাহত মানুহবিলাকে ইয়াতে গাড়ী থৈ কেনে খোজকাঢ়ি যায় গাড়ী ৰখা জেগাবিলাক ইয়াৰ জেগাত এতিয়া মোৰ এনেকুৱা চিনাকি মানুহ আছে এতিয়া আহিছো বুলি গম পালে ঘৰলৈ লৈ গুচি যাব এতিয়া লৈছে শৰাই লৈছে ন টোটেল হেৰিখন কিমান পৰিব এনেই খালী হয় এনেই বন্তি সজাই দিলে হ'ব দিয়ক আজি এনেই দেখাবলৈহে আহিলো মানে বেলেগ এদিন আহিম বাৰু শৰাই দিয়াকে ব'লা আহি কেনে কিমান দিব লাগিব এটা হ'ব দিয়ক এইয়া নামঘৰ এইটো এয়া হৈছে ঢেকীয়াখোৱা নামঘৰ মহাদেৱ শ্ৰী শিৱ শ্ৰীমন্ত হাই বেটা ফোন ক'লে আহিলা আজি কি ভিতৰত আছে এইটো নামঘৰ ঢেকীয়াখোৱা নামঘৰ বহুত দিনৰ আশা আজি পূৰণ কৰি দিলো চোৱা তোমাৰ নমুকা বেটা নমুকা গুড চিন্তা কাৰণে 3 গছ চাকি সজাই দি আছে ন বন্তি গছ জ্বলাই থৈ আহোঁ বোলা আগত দেই এয়া নামঘৰ
আজি প্ৰভুৰ ওচৰলৈ আহিলোঁ। কেনেকুৱা লাগিছে আজি আহি কিনে? তোমাক সুধিছোঁ কেনেকুৱা লাগিছে? আহি হ'ব। বিজলা ভালে আছে? আছো দিয়ক। এয়া ফেমিলি লৈ আহিলোঁ। হেৰিয়া পা কি কয় ভোগদৈ পা তাই স্কুল আছিলে, স্কুলৰ কাৰণে দেৰি হৈ গ'ল। আকৌ আমি টাউনলৈ গ'লোঁ। এই বৰ্তা নমু কোৱা এয়া মোৰ মিছেছ মমি বিজয় দা। এই মই যে কৈছিলোঁ বিজয় দা আহিছোঁ এয়া বন্তি জ্বলাবৰ কাৰণে। লেফ্ট চাইড বেটা, লেফ্ট চাইড বোলা ভিতৰলৈ বোলা। তুমি জানা? হিয়া ইয়াতে আমি কি কৰিম এতিয়া? বন্তি জ্বলাই নমু কৰিম ন? সেইখিনি ইয়াতে যিকোনো জেগাত জ্বলালে হ'ল। ইয়াতে চবে বন্তি জ্বলায়, এইবোৰ বন্তি জ্বলোৱা জেগা। এই ষ্টেণ্ডত দি দিয়া নহয়, বন্তি ষ্টেণ্ডত। ইয়াত দিয়া, ইয়াতে দিয়া। এইবোৰ বন্তি ষ্টেণ্ড হয়। জ্বলোৱা তোমালোকে জ্বলোৱা, ধুনীয়াকে জ্বলোৱা। বহুত দিনৰ আশা পূৰ কৰি লোৱা। চাওঁ এপাক স্মাইল। লাজুকী লাজ কৰিছে ছাৰ। কিয় মুখখন ওলাই কি পিঠিখন উঠাব লাগিব নেকি? জ্বলোৱা বন্তি জ্বলোৱা। দিয়া তলতে উঠাই দিয়া। তলত কিবা আৰু তলত টাইমছ কৃষ্ণ প্ৰভু খবৰ পাত মই এখন কৰিবা। এই তলৰ পৰা জ্বলাই গৈছো। এইটো দেহা নহয়, এই আমাৰ শিৱন্যাৰ নামত জ্বলাইছো। এইটো আমাৰ মাকৰ নামত মমি, এইটো মোৰ নামত। মেচটো আনিলো হয়, লাইটতো আছিলে যে পাহৰি আছিলো। কেনেকুৱা লাগিছে কৈ দিয়াচোন মা, কেনেকুৱা লাগিছে কৈ দিয়া। ভাল লাগিছে বুলি কোৱা। ভাল লাগিছে এয়া ভক্তগণৰ বন্তি জ্বলাই। কি তোমাৰ ফ্ৰণ্টটো উঠোৱা, ফ্ৰণ্টটো বন্তি জ্বলি থাকে। বন্তি জ্বলাই আহিলোঁ বাৰু। আহি আমি ব'লা মাধৱদেৱে এই যে বহি কেনে ভৰি ধুইছিলে যে, মাধৱদেৱে ভৰি ধুইছিলে যে সেইটো মুহাটো, তাতে বহি আমি চাই আহিলোঁ। তাতে বহি ভৰি ধুইছিলে। শ্ৰী মাধৱদেৱে ভৰি ধোৱা মুহাভাগ এয়া চাই লওক, আপোনালোক সকলোৱে চাওক।
এইয়া মহাভাগ এইখন দিহা নদী এইখন আছে দিহা নদী এইখন এইখন Yeah. হে ভৰি এতিয়া ভৰি দিব নালাগে কি এখন নামঘৰৰ এম্বুলেন্স ইমাৰ্জেঞ্চি কিবা হ'লে মানে ONGC পৰা ডনেট কৰা হয় নামঘৰৰ হয় ভিতৰত সোমাই অহা ভিতৰত সোমাব পাৰিম নে অকণমান আহা সোমাই আহা এইফালে আহা এইয়া কৃষ্ণ আজি ফাইনেলি ঢেকীয়াখোৱা নামঘৰৰ ভিতৰত সোমাই গ'লা ন হা আহোঁ আগতে সোমাব নিবিচাৰিলে এতিয়া বন্ধ থাকে আজি গুৰুজনা কৃপাত সোমাব পাৰিলোঁ বাৰু ভাল লাগিলে বহুত কেনেকুৱা লাগিছে বেটা কেনেকুৱা লাগিছে চুবা দিয়া চোৱা চুই দিয়া গ্লাছত এইটো এনেকৈ গ্লাছতে থাকে বেটা এই নমু হয় কোন হয় নৰসিংহ ভগৱান হয় হনুমান বজৰংবলী হনুমানৰ মূৰ্তি বুজিছা বোলা ওলাই জাপ মাৰি দিছে খেলি খুব ভাল পাইছে দেখিছা নাই এই মজা আজি কোনে পায় আৰু ন ছোৱালীজনী ধুনীয়া লাগিছে ন কৃষ্ণ আজি মজা লাগিছে ন নামঘৰলৈ আহিলা হয় এইবোৰ বনাই আছে বুজিছা বোলা আমি ঘূৰি যাওঁ বোলা পৰিবা লাহে লাহে বেটা লাহে এইয়া ৰেবিট দেখিছা এইকেইটা ৰেবিট দেখিছা ইয়াতে সোমাব নোৱাৰি আকৌ এইয়া ৰেবিট দেখিছা এইটো কপৌ চৰাই ইয়াতে পুহিছে এইকেইটা নামঘৰ কি চুবাগে হাতী চুবা ক'ত আছে নো দিয়া চোৱা চুই দিয়া
দিয়া জাপ মাৰি দিয়া জাপ মাৰি চোৱা জাপ মাৰা আকৌ তোমাৰ ওচৰতে আছে জাপ মাৰি দিয়া দিয়া জাপ মাৰা কোৱাচোন গণেশ বাবাটোক কোৱাচোন বোলো অকণমান হালি দিয়াচোন মই টিলিঙাটো বজাওঁ বুলি কোৱা